এভৰিৱান স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি কেইটামান হিষ্ট্ৰী ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা আমি আলোচনা কৰিম, যিটো প্ৰত্যেক এক্সামত ৰিপিট হৈ থাকে। কুৱেশ্যনটো দিয়া আছে, মহীৰংগ দানৱ কোন ৰাজবংশৰ ৰজা আছিল? এইটো অপশ্যন হ'ব, অপশ্যন কি দিয়া আছে? ফাৰ্ষ্ট আছে আহোম ৰাজবংশ, ছেকেণ্ড দিয়া আছে কছাৰী দানৱ ৰাজবংশ, 3 নম্বৰতে আছে মৌৰ্য ৰাজবংশ, আৰু এইটো অপশ্যনৰ তিনিটাৰ পৰা এটাও নহয়। এইটো আনচাৰ হৈ যাব ফাৰ্ষ্ট আহোম ৰাজবংশ। নেক্সট কুৱেশ্যনলৈ যাওঁ। যি প্ৰথমবাৰৰ কাৰণে আহিছে আপোনালোকে মোৰ চেনেলখন লাইক ছাবস্ক্ৰাইব কৰি দিব। নেক্সট কুৱেশ্যন দিয়া আছে, নৰক ৰাজবংশ কোনে প্ৰতিষ্ঠিত কৰিছিল? অপশ্যন দিয়া আছে ভগদত্তই, 2 নম্বৰ নৰক ৰজাই, 3 নম্বৰ চুকাফাই, ওপৰৰ এটাও নহয়। অপশ্যনটো হৈ যাব ইয়াৰ নৰক ৰজাই। 2 নম্বৰ অপশ্যনটো হৈ যাব নৰক ৰজাই কি কৰিছিল? নৰক ৰাজবংশ প্ৰতিষ্ঠিত কৰিছিল। নেক্সট অপশ্যনলৈ যাওঁ আমি। নেক্সট অপশ্যন দিয়া আছে, মহীৰংগ দানৱৰ কোন ৰজাই আঁতৰাই দিছিল বা পৰাস্ত কৰিছিল, মানে তাক হেৰুৱাইছিল মানে। অপশ্যন কেইটা দিয়া আছে ভগদত্তই, হৰ্ষবৰ্ধন ৰজাই, নৰক ৰজাই, ওপৰ এটাও নহয়। অপশ্যনটো চাই লোৱা তোমালোকে, আৰু কিবা কনফিউজন থাকিলে তোমালোকে কমেণ্ট কৰিবা। ইয়াৰ অপশ্যনটো হৈ যাব নৰক ৰজাই, C নম্বৰ, 3 নম্বৰ অপশ্যন। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে, নৰক ৰাজবংশ কোনে প্ৰতিষ্ঠিত কৰিছিল? ইয়াত অপশ্যন দিয়া আছে ভগদত্তই, নৰক ৰজাই, চুকাফাই, ওপৰ এটাও নহয়। নৰক ৰজাটো এইটো আমি ফাৰ্ষ্টতো 2 নম্বৰ কুৱেশ্যন আছিল, এইটো কি হৈ যাব নৰক ৰজাই, ৰিপিট হৈ গ'ল। নেক্সট কুৱেশ্যন দিয়া আছে, মহাভাৰতৰ উল্লেখিত নৰকৰ পুত্ৰ কোন আছিল যিয়ে কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱসকলৰ সৈতে যুঁজিছিল? অপশ্যন কেইটা দিয়া আছে ভগদত্তই, হৰ্ষবৰ্ধন ৰজাই, মহীৰংগ দানৱ, ওপৰ এটাও নহয়। 5 নম্বৰ কুৱেশ্যন, এইটোৰ আনচাৰ হৈ যাব ভগদত্তই, ফাৰ্ষ্টৰ আনচাৰ A নম্বৰ, 1 নম্বৰ। নেক্সট কুৱেশ্যন দিয়া আছে, সমুদ্ৰগুপ্তৰ কোনটো স্তম্ভ শিলালিপি কামৰূপ আৰু দপকা মধ্য অসমৰ উল্লেখ আছে? ইয়াৰ অপশ্যনটো হৈ যাব 4ৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভত, অপশ্যন A। নেক্সট কুৱেশ্যন দিয়া আছে, প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰিছিল, মানে ৰাজত্ব কৰিছিল? এইটো আনচাৰ হৈ যাব কুৱেশ্যন নম্বৰ 7, 3টা। নেক্সট কুৱেশ্যন দিয়া আছে, 350 পৰা 650 খ্ৰীষ্টাব্দলৈ পৰা কামৰূপ শাসন কৰা বৰ্মনসকলৰ ৰাজধানী কি আছিল? শাসন যে কৰিছিল সেই সময়ত শাসনৰ ৰাজধানী কি আছিল? সেইটো হৈ যাব প্ৰাগজ্যোতিষপুৰ, গুৱাহাটী আমাৰ। কুৱেশ্যন নম্বৰ অপশ্যন 3। নেক্সট কুৱেশ্যন, 655 পৰা 900 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা লেমচাসকলৰ ৰাজধানী কি আছিল? ইয়াৰ অপশ্যনটো হৈ যাব তেজপুৰ, অপশ্যন 2। নেক্সট কুৱেশ্যন দিয়া আছে, 900 পৰা 1100 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা পালসকলৰ ৰাজধানী কি আছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ আনচাৰ হৈ যাব উত্তৰ গুৱাহাটী, দৰ্জিয়া, 2 নম্বৰ আনচাৰ। নেক্সট কুৱেশ্যন আমি যাওঁ, এক বিলম্বিত পাঠ অনুসৰি কালিকা পুৰাণ 9শ শতিকাৰ খ্ৰীষ্টাব্দত অসমৰ প্ৰাচীনতম শাসক কোন আছিল? ইয়াৰ অপশ্যনটো হৈ যাব মহীৰংগ দানৱ, অপশ্যন নম্বৰ A। কুৱেশ্যন নম্বৰ A হৈ যাব আনচাৰ।
নেক্সট কুৱেশ্যনলৈ যাওঁ। কোন বছৰত শিলাদাৰিঘাটৰ যুদ্ধ হৈছিল? কোন বছৰত শিলাদাৰিঘাটৰ যুদ্ধ হৈছিল? 1817 চনত। নেক্সট কুৱেশ্যনলৈ যাওঁ। কোন বছৰত বাৰ্মিজসকলে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? বাৰ্মিজসকলে তৃতীয়বাৰৰ বাবে কেতিয়া আক্ৰমণ কৰিছিল? 1821 খ্ৰীষ্টাব্দত। কোন বছৰত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি যেতিয়া স্বাক্ষৰিত হৈছিল এইটো কেতিয়া হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 24 ফেব্ৰুৱাৰী 1826। 15 নম্বৰ কুৱেশ্যন হয় চিৰিয়ালৰ। অপশ্যনকেইটা দিয়া নাই, লিখা নাই। আহোমসকলৰ কোন ৰাজবংশ আছিল? কোন ৰাজবংশৰ আছিল? ইয়াৰ অপশ্যনটো দিয়া আছে টাই ৰাজবংশ, কাছাৰী ৰাজবংশ, তাৰ্বতীয় ৰাজবংশ, ওপৰৰ এটাও নহয়। ইয়াৰ অপশ্যনটো হৈ যাব টাই ৰাজবংশ, এ নম্বৰ আনচাৰ। নেক্সট অপশ্যন দিয়া আছে নেক্সট কুৱেশ্যন দিয়া আছে অসম কোনটো নামটো ক'ৰ পৰা আহিছিল? অসম নামটো অবভিয়াছলি আহোমৰ পৰা আহিছে। আহোমসকলক কোন জাতিয়ে? আহোমসকল এতিয়াই আমি পঢ়ি আহিছোঁ। আহোমসকল কোন জাতিৰ হয়? টাইন জাতি, মংগোলীয় জাতি, দ্ৰবিডিয়ান জাতি, এই ওপৰৰ সকলোকেইটা হয়। ওপৰৰ দ্ৰবিডিয়ান জাতি নহয়, টাই জনজাতি আৰু মংগোলীয় জনজাতি, ওপৰত দুটাই শুদ্ধ হয়। আহোমসকলক কোনজন ঈশ্বৰৰ উপাসনা কৰিছিল? অপশ্যনকেইটা দিয়া আছে। সেইটো হ'ব সোমদেৱ। অপশ্যন 1। হেংদাঙৰ অৰ্থ কি? হেংদাঙৰ অৰ্থ কি? এইটো হেংদাঙৰ অৰ্থ হ'ব তৰোৱাল। তৰোৱালক কি কয়? হেংদাঙৰ বুলি কোৱা হয়। কটন কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ অপশ্যনটো হৈ যাব ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। নেক্সট কুৱেশ্যন দিয়া আছে। দুই আহোম ৰজাই ফাৰ্চী ভাষাৰ মুদ্ৰা জাৰি কৰিছিল। এজন আছিল শিৱসিংহ আৰু এজন কোন আছিল? অপশ্যনকেইটা দিয়া আছে ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, ৰাজেশ্বৰ সিংহ, ওপৰৰ এটাও নহয়। আৰু এইটো অপশ্যন হৈ যাব প্ৰশ্ন 3 ৰাজেশ্বৰ সিংহ। থেংক ইউ ফৰ ৱাচিং। আৰু মই আৰু চেষ্টা কৰিম যাতে আৰু ভালকৈ কোৱালিটি ভিডিঅ'কেইটা দিব পাৰোঁ। আপোনালোকে মোৰ চেনেলক ছাপোৰ্ট কৰি যাব।